নমস্কাৰ বন্ধু বান্ধৱীসকল, উৰুকাৰ দিনা ৰাতিপুৱাই উঠি ঘৰ কাঠি মুচি আজৰি হৈ ল'লো আৰু চুঙা পিঠা কৰিবৰ বাবে আমাৰ দেউতাই বাঁহৰ চুঙা ফুটাই আছে আৰু বৰমাই চুঙাত চাউল ভৰাই আছে। প্ৰথমে চুঙাটোত পানী আধা পাপলৈ দি ল'ব লাগে আৰু বাকী আধাত চাউল দিব লাগে আৰু চুঙা পিঠা কৰিবৰ বাবে বৰা চাউলখিনি 2 দিন আগতে ভিজাই থোৱা হয়। যিসকলে বাৰু চুঙা পিঠা পুৰে তেওঁলোকে জানে, হ'লেও বাৰু মই এবাৰ কৈ দিলোঁ। আৰু এইফালে দেউতাই চুঙাত জুই দিবলৈ আৰম্ভ কৰিলে। আৰু আপোনালোকে চুঙা পিঠা পুৰে নে নুপুৰে জনাবচোন। আপোনালোকে উৰুকাৰ খানাত কি খালে বাৰু? আমি গাহৰি আৰু হাঁহে খালোঁ দিয়ক। গাহৰি বাৰু কাৰ ফেভাৰিট? মোৰ কিন্তু ফেভাৰিট দেই গাইছ। উৰুকাৰ দিনা আৰু ভিডিঅ' কৰিবলৈ নহ'ল। এয়া উৰুকাৰ পিছদিনাৰ দৃশ্য। ৰাতিপুৱা গা মূৰ ধুই ভেলা পুঁজি পুৱাবলৈ গ'লো আৰু ভেলাঘৰত ধূপ ধূনা আৰু শৰাই আগবঢ়ালে। আৰু মেজিৰ তাপে হেনো সকলো আপায় মংগল দূৰ কৰে বুলি মানুহে বিশ্বাস কৰে। আৰু তাৰ পৰা আহি মন্দিৰলৈ যাবলৈ বুলি সাজু হ'লো। কেনেকুৱা লাগিছে জনাবচোন। আপোনালোকে ভাবিব পাৰে যে এদিন লিখিত এদিন কথিত। আপোনালোকে যদি দৰঙীয়া ভাষা ভাল পায় তেনেহ'লে কমেণ্টত জনাব, মই তেনেকৈ বনাবলৈ চেষ্টা কৰিম। আজিলৈ ইমানে আছিলে, বাই বাই।